ঐ লক্ষ্মী, তই কেতিয়াবা আহিলি নেকি? নাই, অলপ আগত পাইছোহিহে। তই ক'ত আছিলি ইমান দেৰি? আছিলোঁ এনেই ভিতৰতে মোবাইলটোকে পিটিকি কাম বন নাই। তইনো ক'ৰ পৰা ওলালিহি? বজাৰলৈ গৈছিলোঁ, ভাবিলোঁ তহঁতৰ ঘৰত এপাক মাৰি আহোঁ, আৰু তোকো বহুত দিন লগ পোৱা নাই। ঘৰত মাহঁত নাই, অকল ময়ে আছোঁ। আৰু বহুত দিন এনেকৈ লগ চগ কোনো আমাৰ ঘৰলৈ অহা নাই। বহুত আগৰ কথা দুটামানকে পাতোঁ আহ। সঁচাকৈ আগৰ স্কুলীয়া সময়বোৰ যে কিমান ধুনীয়া আছিলে নহয়নে? কি ক'ম, আগৰ সেই স্কুলীয়া সময়বোৰ আজিকালি কিবা অতীত লগা হ'ল। হয়, তই ঠিকেই কৈছ। আগতে যেতিয়া 8 বজাত স্কুললৈ ভাত পানী খাই 8:30 বজাত ওলাই যাওঁ, কিমান ভাল লাগে। আৰু স্কুলৰ পৰা আহি ভাত পানী খাই লগৰীয়াৰ লগত লুকা ভাকু মাৰ্বল গুটি খেলিবলৈ যাওঁ, কিমান ভাল লাগে। সঁচাকৈ আজিকালি কিন্তু এইবোৰ খেল আমাৰ পৰা বহুত দূৰলৈ গুচি গৈছে, হয়নে বাৰু? আজিকালি ল'ৰাই আগতে আমি যেতিয়া মাঘ বিহু আহে তেতিয়াই এমাহমানৰ আগৰ পৰা আমি মাৰ্বল গুটি খেলোঁ, কিন্তু আজিকালি ল'ৰাই দেখোন মাৰ্বল গুটি নেখেলেই। সঁচাকৈ দিনবোৰ বৰ বেলেগ হৈ গ'লো না। দিনবোৰ ঠিকে আছে। আগতে যেতিয়া পূবফালে বেলিয়া পোহৰ দিয়ে আছে, বতাহ বলি আছে, নৈ ওখৰ পৰা তললৈ বৈয়ে আছে, কিন্তু কি বদলি হ'ল জানানে? মানুহৰ মনবোৰ বদলি হ'ল। এতিয়া আগতে চাচোন, পকা ঘৰ কিমান আছিলে আমাৰ গাঁৱত, কিন্তু আজিকালিতো ঘৰে ঘৰে পকা ঘৰৰ উপৰিও এখন গাড়ী। হয়, তই বৰ ঠিকেই কৈছ দেই। মই এইবিলাক কথাকে বহুত দিনৰ মূৰত ভাবি আছিলোঁ, কাকনো নকম। তই এইবোৰ কথা উলিয়াইছ যে সঁচাকৈ বহুত ভাল লাগিছে আজি। অতীতক মানুহে কেতিয়াও পাহৰিব নালাগে। চাচোন, আগতে আমাৰ ঘৰত বাইক এখন নাছিলে, কিন্তু আজিকালি চবৰ ঘৰতে বাইক। আজিকালি মানুহে অকল ভিতৰতে কি কৰে জাননে? অকল মোবাইলটোকে পিটিকি থাকে। আগতেতো আমাৰ সেইবোৰ নাছিলে। আমি আগতে 10টা 20টা লোকৰ ঘৰত বহি কথা পাতি থাকোঁ। মানুহে দেখি কয় এইকেইটা কাম বন নাই। কিন্তু আজিকালি ল'ৰা তেনেকৈ বাহিৰত এনেকৈ ওলাই মেলি নাথাকেই, আমি আগতে যেনেকৈ আছিলোঁ। তই কিবা পঢ়ি আছ নে পঢ়া এৰিলি? মোৰ জীৱনৰ কথানো কি ক'ম তোক শুন। মই ক্লাছ হায়াৰ ছেকেণ্ডেৰী যেনে তেনে দিলোঁ। তাৰ পৰা দেউতাৰ বেমাৰত পৰিলে আৰু পঢ়িব নোৱাৰিলোঁ। এতিয়া কিনো কৰিম, দিন হাজিৰা কৰিয়ে যেনে তেনে চলি আছোঁ। তোৰ কচোন, তই কি কৰি আছ এতিয়া? মইনো কি ক'ম, মই BA কমপ্লিট কৰিলোঁ, আৰু এতিয়া চাকৰিৰ কাৰণে আছাম পুলিচ চাকৰিৰ কাৰণে এতিয়া ইণ্টাৰভিউ এনেকৈ দৌৰ জাম্প এইবোৰ কৰি দি আছোঁ। জানো কেতিয়াকৈ পাওঁ চাকৰি। বহুত দিনৰ পৰত এনেকৈ লগ পাই লগৰ, আজিকালি বন্ধু বান্ধৱী কোনো নহাই হ'লোঁ। আগতে আমাৰ লগত যে আছিলে অংকুৰ, প্ৰতিটো ক্লাছতে ফাৰ্ষ্ট যায়, কিন্তু কি কৰিম, আজিকালি সি ফোন কৰিলেও ৰিচিভ কৰিবলৈ বৰ টান পায়। কথা এষাৰ আছে, চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয়, নহয়নে বাৰু? হয়, কিয় নহয়। তই কচোন, এই আজি দুদিনমান আগত যে বিহু হ'ল, তই বিহুত কি ল'লি? বিহুত কি ল'লি মানে, আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাক মাহঁতে দিয়ে, কিন্তু এতিয়া তাৰ পৰিৱৰ্তন, প্ৰতিটো বস্তুৱে পৰিৱৰ্তন। এতিয়া মাহঁতকহে আমি দিব লাগে। মই কি কৰিলোঁ, মালৈ চাদৰ এখন আনিলোঁ আৰু মোলৈ গেঞ্জি এটা আনিলোঁ। তেনেকৈ বিহু কমপ্লিট হ'ল। বাহ, তই বহুত ডাঙৰ কাম কৰিলি দেই। মাৰ আশীৰ্বাদ সঁচাকৈ তই গম পালি মাৰ আশীৰ্বাদ কি। আৰু যিয়ে নহওক মা আশীৰ্বাদ দিয়ে নহওক, কিন্তু মানুহৰ মনটো ভাল লাগে, হয়নে বাৰু কচোন তই? হয়, কিয় নহয়। মই বহাগ বিহুত এবাৰ গান গাবলৈ গৈছিলোঁ নহয়, কিন্তু মাতটো বেয়া কাৰণে মই গান নাগালোঁ। মই পাহৰিলোঁ, তই যে আগতে LP স্কুলত গান গাইছিলোঁ। এতিয়া গান এটা গাচোন, বহুত দিন তোৰ মুখৰ পৰা গান এটা শুনাই নাই। দুখত পৰি নিজৰ কেৰেক্টাৰবোৰ পাহৰি গ'লোঁ। মই আগতে গান গাইছিলোঁ, LP স্কুলৰ গান গাইছিলোঁ, আৰু হাইস্কুলতো কবিতা আবৃত্তি কৰিছিলোঁ। বাৰু তোৰ কাৰণে এটা মই গাই দিছোঁ শুন। বহাগ বিহু আহিলে কুলি কেতেকীয়ে লগালে বহাগৰ আগমনি পাই। সৰু মাই এইবাৰ বিহুতে, সৰু মাই ওলামগৈ তহঁতৰ ঘৰতে। সৰু মাই ঐ পানী দিয়া ভাতকে খামে আমলৰি টোপত লগতে, খামে আমলৰি টোপৰ লগতে, যদি মাত তই মোক এবাৰ। বাহ, বৰ ধুনীয়া লাগিল দেই তোৰ
মাতটো শুনি সঁচাকৈ তোৰ মুখৰ গীতটা শুনিবলৈ বহুত দিন বা মন গৈ আছিলে। বহুত ধুনীয়া, তই আগলৈ ভাল হবি, কিন্তু তই নিজৰ কেৰেক্টাৰটো কেতিয়াও পাৰ হৈ নাযাবি। যেনেকৈ আছ তেনেকৈ থাক আৰু নিজৰ কামবোৰ তই কণ্টিনিউ কৰি যা। তই এদিন চা, তই এদিন ভাল মানুহ হবি। আৰু আশা কৰ। আৰু এটা কথা, শেষত মোৰ ঘৰলৈ যাওঁ, বেছি টাইম নকৰোঁ, এই মাহঁতৰ ফোন আহিলে তই দেখিছোৱেই। আৰু শেষত তোক মইনো কিনো সান্তনা দিম, তই বেয়া বস্তু মুখত নিদিবি। এই শিখৰ টিখৰ এইবোৰ খাওঁ নি? কি কবি আৰু, আজিকালি যিহেতু দিন পৰিৱৰ্তন হ'ল, আগতে তামোল খাইছিলোঁ, এতিয়া তামোলো খাওঁ, শিখৰো খাওঁ। বেয়া বস্তুবোৰ মুখত নাই দিয়া বাৰু, কিন্তু শিখৰ খাওঁ। আজিৰ পৰা এইবোৰ নাখাবি। আজিৰ পৰা এইবোৰে আমাৰ দেহ হানি কৰে, আৰু শিখৰ টিখৰে দেহ হানি কৰে বুলি পেকেটটোত লিখা থাকে, তই জাননে? তবাকো স্মকিং নট কৰিব নালাগে, কিন্তু আমি সেইবোৰকে কওঁ। কেলৈ কৰিছ তই? শিখৰ টিখৰ নাখাবি আকৌ, তেতিয়াহে ডাঙৰ মানুহ হ'বি। তই মোৰ মনৰ সঁচাকৈ চকু মোকলাই দিলি। আজিৰ পৰা নাখাওঁ বাৰু দে। আজিৰ পৰা যদি তই শিখৰ খাওঁ, মই তহঁতৰ ঘৰলৈ কেতিয়াও নাহোঁ, গম পাইছনে? হ'ব, মই আজিৰ পৰা নাখাওঁ। আৰু তই আমাৰ মাহঁত থকাত এদিন আহিবি, ভাত খোৱাকৈ থাকিবি।